वेलकम बैक टू माय यूट्यूब चैनल क्रेजी बॉय। तो आज भिडिओ মানে বনোৱাৰ উদ্দেশ্যটো হ'ল কাৰণ আজি 15 আগষ্ট। তো এক দুই কৰি লাহে লাহে গৈ আজি 75 ইয়াৰ্ছ হৈ গ'ল আমাৰ ভাৰতখন মানে স্বাধীন হোৱা। চ' সেইটো কাৰণে মানে আমি এটা মানে সৰু সুৰা প্ৰগ্ৰাম ৰাখিছোঁ। প্ৰগ্ৰামটো মানে এনেকুৱা ধৰণৰ মানে আমি লগৰকেইটাই মানে পইচা অলপ কালেকশ্যন কৰি মেলি মানে সেই আৰু মানে খিচুৰি বনাই নিজেও খাম, লগতে সৰু ল'ৰা ছোৱালীখিনিক আমি এনেকৈ ভগাই দিম। চ' সেনেকুৱা এটা প্ৰগ্ৰাম ৰাখিছোঁ। চ' মই আপোনালোককে সেইটো মানে দেখুৱাব মানে চেষ্টা কৰিম, মানে কি কৰিছোঁ, কি কৰা নাই, কোনে কৰিছে, কোনে কৰা নাই, সকলো মানুহখিনিকো মই দেখুৱাব চেষ্টা কৰিম। কাৰণ সেইখিনিৰ লগত লাগি থকা বা লিংক থকা মানুহ কোনে কষ্ট কৰিছে, কোনে কৰা নাই, কাৰণ গোটেই মানুহটো কৰা নাই। এনেকৈ মোটামুটি 15-20জনমান মানুহে মানে আমি এনেকৈ পইচা পাতি 15-20জন মানে এনেকৈ মানুহ মোটামুটি পইচা উঠোৱা হৈছে। কিন্তু মোটামুটি 8ৰ পৰা 10জনমান মানুহে এনে কাম কৰি মেলি সেইখিনি বস্তু ক্লিয়াৰ কৰা হৈছে। চ' মই সেইখিনিকে আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ। গাইজ এইফালে আমাৰ আলু চালু কাটা ৰেডি হৈ গ'ল, আৰু এইফালে চাক মছলা খুন্দি আছে আমাৰ বডি ভাই এইফালে চাক মছলা খুন্দি আছে। গাইজ চাওক পূৰা একদম জল্দি কৰি আছে। এইফালে হ'ল চয়াবিন। চ' এইফালে চাওক চাৰিওফালে এইফালে মানুহ এইফালে নহৰু চহৰু মানে চাফা কৰি আছে। চ' কোনোবাই চাই আছে, কোনোবাই কৰি আছে, সেই আৰু এনেকৈ কৰি আছে চবখিনি বস্তু। এইফালে মানে তেল পিঁয়াজ চব এইখিনি ভাজি আছে। চ' এইফালে দালি চালিও আমাৰ পূৰা ৰেডি হৈ গৈছে, ধুই মেলি এতিয়া খালি চৌকাত উঠাব লাগে আৰু চৌক গাইজ ইফালে আপোনালোকে চাব পাৰিছে সৰু ডাঙৰ সকলোৱে মিলি মানে কামত ব্যস্ত হৈ পৰিছে। মানে চৌকাত জুই জ্বলোৱাৰ পৰা একদম গোটেইখিনি কামে ব্যস্ত হৈ পৰিছে। এইফালে আমাৰ পূৰা দেশভক্তি গান লগাই আছে। তো এইফালে চাওক মানুহে পূৰা কামত ব্যস্ত, প্লাছ এইফালে হান্দি চান্দি পূৰা ৰেডি হৈ আছে। আমাৰ মানে অকল জুই জ্বলোৱাৰ পিছত বস্তুখিনি ৰেডি হোৱাৰ পিছত বহাব লাগে, বনাব লাগে, আৰু লগতে খাব লাগে, খুৱাব লাগে। কাৰণ ৰাস্তাৰ ফালেদি যিবোৰ মানুহ আহে মাতিম আমি, যদি কোনোবাই একো যদি অসুবিধা নহয় মানে খাওঁ বুলি ভাবে যে খাই যাব পাৰে। চ' খালি অকল আমাৰ কাৰণে নহয়, লগত যদি কোনোবা বেলেগ মানুহ আহে যদি খাম বুলি ভাবে খাব পাৰে, কোনো টেনশ্যন। যদি আপোনালোক খাম বুলি ভাবিছে জল্দি আহক আৰু খাই। চ' গাইজ এইটো মানে খিচুৰি আয়োজন কৰাৰ মূল উদ্দেশ্যটো হ'ল কাৰণ সকলোৰে বাইক চাইক নাই, ৰেলী কৰিব নোৱাৰে। প্লাছ সৰু ল'ৰা ছোৱালীখিনিও মানে সেনেকৈ ঘূৰিব বিচাৰে কিন্তু ঘূৰিব নোৱাৰে কাৰণ ঘৰৰ পৰা নিদিয়ে। চ' সেইটো কাৰণে মানে আমি এইটো খিচুৰি আয়োজন কৰিলোঁ। কাৰণ সৰু ডাঙৰ চবে মিলি যেতিয়া আমি ইয়াতে লাগি থাকিম, কৰি মেলি খোৱাৰ এটা মানে কিবা ব্যৱস্থা কৰিম। তো চ' গাইজ সকলোৱে মানে হেপী হৈ থাকিব। চ' সেইটো কাৰণে মানে আমি সেইখিনি বস্তু আয়োজন কৰাৰ মূল। চ' গাইজ ইফালে চাওক চাৰিওফালে মানুহ কামত মানে ব্যস্ত হৈ গৈছে, কাৰণ বনাব লাগিব জল্দি, বনাই মেলি আকৌ খাব লাগিব, বেলেগকো খুৱাব লাগিব। সেইটো কাৰণে গাইজ জল্দি কাম কাজ কৰি আছে। চাওক চাৰিওফালে পতাকা, তাৰপিছত দোকানৰ সন্মুখতে মানে আমি আৰম্ভ কৰি দিছোঁ। চ' গাইজ চবখিনি বস্তু ৰেডি হ'ল। এতিয়া আমাৰ হান্দি চৌকাত উঠিছে, লাহে বনি আছে, হ'ব আৰু মানে অলপ সময় লাগিব। এইফালে চাওক গাইজ মানুহ চব লাইন পাতি আছে, মানে খাবৰ কাৰণে ৰখি আছে গাইজ। লগতে সকলোৱে কষ্ট কৰিছে, খাবই, কাৰণ খাবতো লাগিব কষ্ট কৰি। চ' গাইজ ফাইনেলি আমাৰ খিচিৰি হৈ গ'ল। তো চাওগে মানুহবিলাক মানে এতিয়া খিচিৰি খোৱাত পূৰা ব্যস্ত হৈ পৰিছে। চাওগে এইফালে আমাৰ ভাইটি ওলাই আহিছে, দুইটাই পূৰা খিচিৰি খাই আকৌ ঘৰত লৈ যোৱাৰ কাৰণে পূৰা ৰেডি হৈ লৈ গুচি আহিছে। চাওক চাৰিওফালে খাই আছে। মই চ' গাইজ আজিৰ কাৰণে এইখিনি আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিৰ কাৰণে এইখিনি আছিলে। তো বন্দে মাতৰম।